নমস্কাৰ বন্ধুবান্ধৱীসকল, ভিজ্ঞাসী গট ফাৰ্মৰ পৰা মই ললিত। বন্ধুসকল, ছাগলীৰ মুখত ঘাঁ হোৱা এই বেমাৰটো কি এই বিষয়ে আমি এই ভিডিঅ'টোত আমি জানিম আৰু এই বেমাৰটো যদি হৈ যায় তাৰ মেডিচিন কি সেই বিষয়ে কথাখিনি জনাম আপোনালোকক। আৰু এই বেমাৰটোৰ লক্ষণ কিছুমান আপোনালোকক জনাম। এই বেমাৰটো কি তাকে আমি ভালকৈ কথাবোৰ বুজিম যে মুখত যদি ঘাঁ হয়, ভৰিত ঘাঁ হয়, তেতিয়া এই বেমাৰটো আমি কি বুলি কোৱা হয় আৰু তাক আমি কেনেকৈ ঠিক কৰিব পাৰোঁ। তেন্তে হওক বন্ধুসকল, ভিডিঅ'টোলৈ আমি আগবাঢ়োঁ। বন্ধুসকল, এই যে মুখত যে ঘাঁ হয়, মানে মুখখনত আপোনাৰ ঘাঁ হৈ পেলাই কি হয়, ছাগলীজনী লাহে লাহে দুৰ্বল হৈ যায়। মানে যেতিয়া ঘাঁ হ'ব, ছাগলীজনী খাবলৈ মন নকৰিব, আৰু যেতিয়া খাবলৈ মন নকৰিব তেতিয়া কি হ'ব, ছাগলীজনী মানে কি হয়, লাহে লাহে দুৰ্বল হৈ যায় আৰু ছাগলীজনীয়ে মানে অনবৰতে শুই থাকিব বিচাৰে। আৰু আপোনাৰ ভৰিটো ঘাঁ হ'ব, খোজকাঢ়িব নোৱাৰা হয়, লেঙুৰাই। আৰু আপোনাৰ যেতিয়া মুখখনত ঘাঁ হ'ব, ঘাঁবোৰ হোৱাৰ লগে লগে মুখখন ফুলি যোৱা দি যাব। গতিকে এইটো হ'ল এই যিটো লক্ষণ যদি এনেকুৱা দেখা দিয়ে, তে সেই লক্ষণবোৰ দেখা দিলে সেই লক্ষণবোৰৰ যিটো বেমাৰ, সেই বেমাৰটোক FMD বেমাৰ বুলি কোৱা হয়, মানে ফুট এণ্ড মাউথ ডিজিজ। এই বেমাৰটো যদি হৈ যায় তেতিয়াহ'লে কি হয়, ছাগলীৰ খুব সোনকালে ওজনটো কমি যায়। আৰু যদি আপুনি ট্ৰিটমেণ্ট নকৰে তেতিয়া ছাগলীজনী কি হয়, হঠাতে ছাগলীজনী মৃত্যুৰ মুখত পৰিব পাৰে। গতিকে আমি এই বেমাৰটো হ'লে আমি প্ৰথম চিনি পাব লাগিব। গতিকে লক্ষণবোৰৰ কথা জনাটো খুবেই দৰকাৰ, সেইবাবে মই আপোনালোকক এই লক্ষণবোৰ জনালোঁ। যদি এনেকুৱা আপোনালোকে হোৱা দেখে তেতিয়াহ'লে আপোনালোকে ট্ৰিটমেণ্ট কৰি পেলাই ছাগলীজনী সোনকালে ঠিক কৰিব। আৰু যিখিনি মেডিচিন আপোনালোকে কৰিব লাগে সেই বিষয়ে মই মোৰ চেনেলত দিয়া আছে। সেই ভিডিঅ'টোৰ লিংক মই আই বাটনত দি দিম, আপোনালোকে গৈ পেলাই চাব পাৰিব। আৰু আপোনালোকে নিজৰ ডক্টৰৰ পৰামৰ্শ লৈ পেলাই আপোনালোকে কৰি পেলাই ছাগলীজনী ঠিক কৰিব পাৰিব। কাৰণ বন্ধুসকল, এই বেমাৰটো হৈ গ'লে আপোনালোকে যদি ভাবে যে সাধাৰণ ঘাঁ হৈছে, আমি লাহে লাহে ঠিক হৈ যাব বুলি যদি আপুনি ভাবে, তেতিয়াহ'লে ছাগলীজনী লাহে লাহে দুৰ্বল হৈ যাব, লাহে লাহে মৃত্যুৰ মুখত পৰিব। কিয়নো বন্ধুসকল, আজি ঠিক তেনেকুৱাই হৈছে। মোলৈ বহুতো এনেকুৱা ফোন আহি আছে, আৰু আজিও এটা ফোন আহিছে, তেখেতৰো প্ৰায় এজনী ছাগলীৰ পৰা গৈ পেলাই 18জনী ছাগলী হৈছিলে। আৰু সেই আটাইকেইটা ছাগলী এটাৰ পিছত এটা এই বেমাৰে আক্ৰমণ কৰিছে। আৰু যেতিয়া এই বেমাৰটোৱে আক্ৰমণ কৰিছে, তেওঁ ভাঙি পৰিছে আৰু তেওঁ মোলৈ ফোন কৰিছে, ফোন কৰি পেলাই কৈছে কথাখিনি। আৰু তেখেতক মই সেই বিষয়ে মেডিচিনৰ বিষয়ে মই তেওঁক জনাইছোঁ, আৰু তেওঁ সেইখিনি আজিৰ পৰা এপ্লাই কৰিছে। আশা কৰোঁ তেওঁ ভাল হ'ব। আৰু গতিকে বন্ধুসকল, এই বেমাৰবোৰ নহ'বৰ কাৰণে আমি সাৱধান হোৱাটো খুবেই দৰকাৰ। কাৰণ আমি ফাৰ্মখনত বেমাৰ আজাৰ নহ'বৰ কাৰণে আমি ফাৰ্মখন চাফা চিকুণকৈ ৰাখিব লাগে, আৰু ফাৰ্মখন শুকুৱাই ৰাখিব লাগে, মানে ভিজাৰ পৰা আপুনি ফাৰ্মখন বচাই ৰাখিব। তেতিয়া এনেকুৱা ধৰণৰ বেমাৰবিলাকে আক্ৰমণ নকৰে। আৰু লগতে আপোনাক কি কৰিব, ভালকৈ খোৱা বোৱাবিলাক যিবিলাক বাচন দিয়ে, আপোনাক খোৱা বোৱা দিয়ে, সেইবিলাকো ধুনীয়াকৈ চাফ চিকুণকৈ ৰাখিব। কাৰণ বন্ধুসকল, আপোনালোকে যদি সাৱধান নহয় তেতিয়া আমি সাধাৰণ এটা ভুলৰ বাবে আমি ডাঙৰ বিপদত পৰিব পাৰোঁ। বন্ধুসকল, এইবোৰ কথাৰ প্ৰতি আমি যদি লক্ষ্য নকৰোঁ, আমি এইবিলাক সৰু বুলি ভাবি থ'লে আমাৰ ফাৰ্মখনত লছ হ'ব, আমি ফাৰ্মখন আগুৱাই যাব নোৱাৰিম। মোৰ এটাই আশা বন্ধুসকল, যিসকলে নতুনকৈ ফাৰ্ম কৰি আছে আৰু নতুনকৈ কৰিবলৈ আগবাঢ়িছে, তেওঁলোকে যাতে এইবিলাক বেমাৰৰ বিষয়ে তেওঁলোকে লক্ষণবোৰ জানে। মানে এই ধৰক মুখত ঘাঁ হ'লে কি কৰিব লাগে, বা এইটো বেমাৰটোনো কি, আমি কি ট্ৰিটমেণ্ট কৰিব লাগে, এইবিলাকৰ বিষয়ে যাতে জানে, আৰু তেওঁলোকে যাতে বিপদৰ পৰা হাত সাৰিব পাৰে, সেই ভাবি মই এইবিলাক ভিডিঅ' আপলোড কৰিছোঁ বন্ধুসকল। আশা কৰোঁ আপোনালোকৰ ভাল লাগিব আৰু উপকৃত হ'ব পাৰিব। মাথো মোৰ এটাই প্ৰচেষ্টা, যাতে সকলো বন্ধু আমি একেলগে মিলি আগুৱাই যাব লাগে, আৰু আমাৰ যিটো নিবনুৱা সমস্যা সেইটো আমি দূৰ কৰিব লাগে। গতিকে বন্ধুসকল, সাৱধান হওক আৰু সুন্দৰকৈ কৰি পেলাই নিয়মমতে ফাৰ্মখন কৰক। ফাৰ্মখন কৰিলে নিশ্চয় লাভ হ'ব, আগুৱাই যাব পাৰিব। ছাগলী ফাৰ্মত বহুতেই লাভ আছে, কিন্তু প্ৰতিটো কথা জানি পেলাই যদি আপোনালোকে কৰে তেতিয়া বিপদৰ সন্মুখীন নহয়। গতিকে কথাবোৰ যেতিয়া ভালকৈ আপোনালোকে জানিব, তেতিয়া আপোনালোকে আগতেই সাৱধান হ'ব পাৰিব। মোৰ এটাই আশা বন্ধুসকল, যিসকলে নতুনকৈ ফাৰ্ম কৰি আছে সেইসকলে যাতে এই ভিডিঅ'বোৰ চাই অকণমান আগবাঢ়ি যাব পাৰে, আৰু তেওঁ কিছু কথা জানিব পাৰে, যাতে তেওঁ ডাঙৰ ডাঙৰ বিপদত নপৰে। যিসকলে ফাৰ্ম কৰি আছে, তেওঁলোকৰ এক্সপিৰিয়েঞ্চ আছে, তেওঁলোকেতো এই বিষয়ে জানে আৰু তেওঁলোকে সাৱধান হয়, কিন্তু নতুন বন্ধুসকল বিপদত পৰে। গতিকে সেইবাবে মই কথাখিনি জনালোঁ বন্ধুসকল। আৰু এই বেমাৰটোৰ বিষয়ে সবিশেষ যি মেডিচিন কৰিব লাগে, কিমান পৰিমাণৰ কেনেকৈ কৰিব লাগে, সেই সকলো কথা মই দিয়া আছে। মই আই বাটনত আপোনালোকক দি দিছোঁ ভিডিঅ'টো, আপোনালোকে গৈ পেলাই চাব আৰু তেনেকৈ কৰিব পাৰিব। গতিকে বন্ধুসকল, এইখিনিকে মই জনালোঁ। FMD যদি বেমাৰ হৈ যায় তেতিয়াহ'লে লক্ষণবোৰ এনেকুৱা হ'ব, ঘাঁ হ'ব, আৰু আপোনাৰ ভৰিটো যদি ঘাঁ হয় লেঙুৰাব, আৰু খাবলৈ মন নকৰিব, লাহে লাহে দুৰ্বল হ'ব। গতিকে আজিলৈ ইমানেই বন্ধুসকল। আশা কৰোঁ ভিডিঅ'টো আপোনাক ভাল লাগিব। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, আৰু যিসকলে চেনেলটো নতুনকৈ চাই আছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকন দবাই থ'ব। তেতিয়া যিকোনো ধৰণৰ ভিডিঅ' দিলে আপোনাৰ মোবাইললৈ পোনপ্ৰথমে যাব। আৰু যদি কিবা সুধিব লগা থাকে কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰিব। তেন্তে আজিলৈ ইমানেই বন্ধুসকল। জয় অসম, নমস্কাৰ।